আজি আহিলো আমি আমগুৰিলে কিন্তু অলপ বজাৰ কৰিবলৈ আহিলো বিহু বজাৰ বিহু ওচৰত আহিলে মানে ইয়াত মানুহৰ বহুত ভিৰ হয় আৰু বস্তু মানে কিনিবলৈ সুবিধা নহয় সেইকাৰণে আজি আগতীয়াকৈ আহিলো বেছি নহয় অলপ বস্তু কিনিবলৈ আহিছো ঘৰৰ ফেনখনো বেয়া হ'ল ফেন এখনো ল'বলৈ আহিছো আৰু আমাৰ ল'ৰালে কাপোৰ এযোৰ ল'বলৈ আহিছো আকৌ আৰু কাপোৰ ল'ব লাগিব তাৰপিছত এয়া আহি পালোহি এইখিনিতে জুলিবৰা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ ভিডিঅ'টো চাব তাতে আজি এনে ভিডিঅ' এটাকে কৰোঁ টাউন যিহেতু সকলোৱে দেখিছে তথাপিও আহিল যেতিয়া ভিডিঅ' এটা কৰিছোঁ এয়া কাপোৰৰ দোকানত সোমাইছোঁ চাই আহিব আপোনালোকে এয়া আজি ভিৰ নাই দোকানত মানে বিহুৰ ওচৰত ভিৰ হ'ব মানুহৰ আজি এতিয়া এয়া দোকানত মানুহে নাই আমিহে প্ৰথম সোমাইছোঁ এয়া মালিকে চাই আছে দোকানৰ মালিকে কাপোৰ চাই আছে চাই থাকিব এয়া পেন ছোৱালী দুজনী সৰু সৰু আছে আমাৰ দাদা ছোৱালী আকৌ আমাৰ ইয়াৰ বৰ্তাকৰ ছোৱালী তাহাঁতলৈ চাইছোঁ তাৰপিছত এতিয়া আকৌ চেলুনলৈ যায় ল'ৰা চুলি কাটিবলৈ চেলুনত চুলি কাটি পোৱা নাই বাপেকে কাটি দিয়ে ঘৰত আজি সেইকাৰণে চেলুনত চুলি কাটি মেলি আহিছে এইবাৰ চেলুনলৈ আহি আছোঁ চুলি কাটিবলৈ ল'ৰা চুলিও কটাই ল'লোঁ চেলুনত আৰু মানুহজনেও কাটিছে বাপেকে পুতেকে কাটি ল'লোঁ চেলুনত কাটি আছে আজি প্ৰথম চেলুনত সোমাই কাটিছে মানে চুলি কিবা ঘৰত বাপেকে কাটি দিয়ে চুলিটো আজি প্ৰথম সোমাই কাটি আছে ল'ৰাই আমাৰ ভিডিঅ' কৰি চাই আছোঁ হোটেলত সোমাইছোহি আমাৰ ল'ৰা আকৌ য'তলৈ আহিলে হোটেলত সোমাবলৈ লাগে তাক লালমোহন ৰসগোল্লা চাহ খাবলৈ চাহত ইমান হেৰি নাই হেৰি মিঠা মানে লালমোহন আৰু ৰসগোল্লা এইটো খাব লাগে ইটো আনিছে নাখায় সিটো আনিছে নাখায় এয়া হোটেলত সোমাইছোঁ